গুড মৰ্নিং এভৰিৱান। মই গৈ আছোঁ ঘৰত আফটাৰ 45 ডেজ। 45 দিন পিছত মই ঘৰত গৈ আছোঁ। এক্সাইটেড হৈ আছোঁ, বহুত এক্সাইটেড, বহুত ইমান দিন পিছত যাই আছোঁ। তো এতিয়া টাইম বেছি হোৱা নাই, 7:40 মান হ'ল, 8টা বজাই নাই। তো মই যাব লাগিব ইয়াৰ পৰা, ধৰি লওক গুৱাহাটীৰ পৰা এপ্ৰক্সিমেটলি আপোনাৰ 200 কিলোমিটাৰমান হ'ব। টোটেল ইয়াৰ পৰা মই য'ত থাকোঁ তাৰ পৰা ডাউন টাউনৰ পৰা ডাইৰেক্ট মোৰ ঘৰলৈকে 186 বা 190 মান তেনেকুৱা হয়। আল্টিমেটলি আৰু অলপ কিবা ৰখিব লাগে, ক'ৰবাত সোমাব লাগে যদি 200 কিলোমিটাৰ মানে ধৰি লওক আৰু। চ' এইটো কেমেৰা লোৱাৰ পিছত, AJM-6 লেজেণ্ড লোৱাৰ পিছত, আৰু এইটো হেলমেট যিটো আছে নতুন এটা হেলমেট লোৱাৰ পিছত ফাৰ্ষ্ট টাইম গৈ আছোঁ ঘৰত 45 দিন পিছত। চ' অলপ এক্সাইট হৈ আছোঁ, বহুত দিন পিছত গৈ আছোঁ যিহেতু। ভাবিলোঁ একবাৰ হাইৱে হৈ যাওঁ, তাৰপিছত ভাবিলোঁ যে নাই, হাইৱে হৈ যোৱাত কৰি চিটি হৈ যোৱা ভাল হ'ব। এতিয়া মৰ্ণিং ট্ৰেফিক জাম তেনেকুৱা নালাগে, লগা নাই চাগে, সেইকাৰণে ইফালদি যাওঁ। ইফালদি গ'লে অকণমান ঘূৰাটো বেছি হয়। ময়ো অলপ স্পীডত যাব লাগিব, আজি শুক্ৰবাৰ যিহেতু জুম্মা নামাজ আছে। চ' মই ঘৰত যে জুম্মা নামাজটো পঢ়িব লাগিব। ইয়াৰ পৰা 3 ঘণ্টা 3.5 ঘণ্টা লাগে। বেছিকৈ দবাই গ'লেতো ইমান নালাগে, কিন্তু যাওঁ আৰু লাহে লাহে যাওঁ, ৰখি ৰখি যাওঁ, চাহ তাহ খাওঁ, মাজতে কিবা কিবি অলপ ৰৈ দিব লগা হৈ যায়। গণেশগুৰি ফ্লাইঅভাৰ পালোঁ, তো ইয়াৰ পিছত গৈ আছোঁ। এতিয়া চিটিৰ মাজততো জাম নাই, সেইকাৰণে পৰা 5 যাব পাৰিম। চ' বাইকৰ এক্সেচাৰিজবিলাক যে আছে ন, এইখিনি এৰিয়াতে বেছিভাগ পায়। যিবিলাক কিবা কিবি এক্সেচাৰিজ লাগে, কিবা কিবি কেলা বেয়াকৈ এক্সিডেণ্ট হৈছে ৰাতিপুৱাই। ক্ৰছ কৰিব লাগিব, নহ'লে ব্ৰইলাৰৰ তামাম গন্ধ। এই স্কুটিখনৰ পৰা ভাল মাইলেজ দিয়ে, মাইলেজ মজা, স্পীডো ভাল আছে। চাওক না, এই ওলাই গ'ল, স্পীড বুলি কোৱাৰ লগে লগে ওলাই গ'লে। আহি উলুবাৰী ফ্লাইঅভাৰ এইটো পালোঁ, বিষ্ণুৰাম মেধি ফ্লাইঅভাৰ। নামটো বিষ্ণুৰাম মেধি ফ্লাইঅভাৰ নাম দিছে, যদিও গুগলত ছাৰ্চ কৰে বেছিভাগ সময়ত আপুনি পাব উলুবাৰী ফ্লাইঅভাৰ। জালুকগুৰিৰ পৰা চিটিৰ মাজেৰে আহিলে আপোনাৰ এই যিটো মালিগাঁও ফ্লাইঅভাৰ বনি আছে, সেইটো ইয়াত বহুত জাম লাগি থাকে। আপোনাৰ এতিয়া মেইন হাইৱেটো জাম থাকে, মেইন হাইৱেটো ফ্লাইঅভাৰ বনি আছে 4টা না 5টা। আৰু গুৱাহাটীৰ যিটো মেইন হাইৱে আছে জালুকবাৰী টু খানাপাৰা, সেইখিনিৰ ৰাস্তাটো বহুত ডাঙৰ বহল কৰি আছে। তো ৰাস্তাটো বহল হোৱাৰ পিছত ট্ৰেফিক জামটো কমি যাব আৰু ষ্টাৰ্ট হৈ গ'ল মালিগাঁও ফ্লাইঅভাৰৰ কাম। কনষ্ট্ৰাকশ্যন য'ত চলি আছে, এনেকৈ চলি আছে। অলপ জাম লাগিছে, বেছি এটা লগা নাই, চাইডেদি ওলাই যাব পাৰিম। কাম ধৰি লওক 60% মান হৈয়ে গৈছে, এতিয়া 40% বাকী আছে। ফ্লাইঅভাৰৰ মেইন যিটো আছে খুঁটাবিলাক, সেই খুঁটাবিলাক কমপ্লিট হৈছে। এতিয়া বাকী আৰু ওপৰৰ সেইখিনি কৰিব এতিয়া। তো এতিয়া মোৰ ফাৰ্ষ্ট ষ্টপেজ হ'ব এতিয়া নলবাৰী প্ৰণীতা হোটেল। তাতে অলপ ৰৈ দিম, চাহ পানী খাব লাগিব, তাৰপিছত আকৌ মেইন ডেষ্টিনেশ্যন ঘৰলৈকে যাব লাগিব। তো মই এতিয়া জালুকবাৰী ব্ৰহ্মপুত্ৰ যিটো ফ্লাইঅভাৰ আছে, ব্ৰিজটো আছে, ব্ৰিজৰ ওপৰত আছোঁ। ফ্লাইঅভাৰ নহয়, ব্ৰহ্মপুত্ৰ ব্ৰিজৰ ওপৰত আছোঁ। একদম পূৰা ধুনীয়া এটা দৃশ্য উপভোগ কৰক। $400।
এতিয়া পুৰা বিনা টেনশ্যনত ঘৰ যাই পাম এই তেলেদি মদনপুৰ টোল গেট फास्टैग बाबुआ ऐसे नहीं चलाते हेलमेट वेयरिंग हेलमेट वेयर कर चलो যোৱা ভাই বাবু যোৱা তুমি যোৱা তোমাৰ বহুত ইমাৰ্জেঞ্চি যেন পাইছো তুমি তেতিয়াৰ পৰা হৰ্ণ মাৰি আছা যোৱা এইবিলাকক বিশ্বাস কৰিব নোৱাৰে একদম দেখা না আগেদি ডাইৰেক্ট কাটি দি ডাইৰেক্ট ৰখাই দিয়ে তো প্ৰণীতাত চাহ পানী খালোঁ খাই কেনে ওলাই আহি এতিয়া পাঠশালা পালোঁ আৰু ইফালে যদি চিধাই সোমাই যায় এইটোতে ভূটান যাব পাৰিব এনেকৈ চিধাই গ'লে ভূটান আৰু এইটোত সোমাই গ'লে পাঠশালা মেইন টাউন গুৱাহাটীৰ পৰা আহি থাকোঁতে মানে 200 কিলোমিটাৰ নোহোৱাৰ আগতে দুটা টল প্লাজা অলৰেডি পাই গ'লোঁ এটা পাইছিলোঁ মদনপুৰ টল প্লাজা বাইহাটা আৰু এইটো হ'ল ভৱানীপুৰ টল প্লাজা ছেকেণ্ড নম্বৰ টল প্লাজা মোৰ আৰু আগত আৰু এটা আছে 200 কিলোমিটাৰ নহওঁতে 3টা টল প্লাজা হ'ব মোৰ মই সেইটো ৰাস্তাৰে নাযাওঁ মই বেলেগ ৰাস্তাৰে সোমাই যাম সেইটো আগৰ যিটো টল প্লাজা টল গেট আছে তো সেইটোলৈকে নাযাওঁ মই তো এইটো হৈছে বিজনীত মই যাম পাতলা দি ভিতৰৰ পিনে সোমাই যাম ইয়াৰ পৰা যদি মানাস নেশ্যনেল যিটো পাৰ্ক আছে সেইটোত যদি ইয়াৰ পৰা যাব খোজে তেতিয়া বৰপেটা ৰোডৰ মাজেদি চিধাই সোমাই যাব লাগে টাউনৰ মাজেদি তো ইয়াৰ পৰা আপোনাৰ 22 কিলোমিটাৰ আছে মানাস নেশ্যনেল পাৰ্কটো ইয়াতে আছে আপোনাৰ বেকী নদী এইটো যদি দেখা পাইছে বেকী ব্ৰিজ তো ইয়াতে অৱস্থিত বেকী নদীৰ কথাটো গমেই পাই চবে নামনি অসমৰ ক্ষেত্ৰত এই বহুত ভয়ংকৰ বাৰিষাৰ দিনত যেতিয়া বানপানী হয় এইটো বহুত ভয়ংকৰ সি ৰূপ ধাৰণ কৰে বহুত জাগাত বানপানীৰ সৃষ্টি কৰে বহুত জাগা ই ধ্বংস কৰি পেলাই দিয়ে একেবাৰে তো এইটো হ'ল বেকী নদী বহুত ডাঙৰ এৰিয়া হয় এতিয়া পানী কমাৰ কাৰণে এতিয়া বৰ্তমান দেখা পাইছে চ' এইফালৰ পৰা আহিছে এইটো নামনি অসমৰ যদি ক'ব যাওঁ মানে এইটো নদীয়ে বহুত বিশেষকৈ বৰপেটা অঞ্চলবাসীৰ কাৰণে বৰপেটা মন্দিৰ এইবিলাক যিবিলাক সিটো ছাইডৰ মানুহ আছে সিহঁতে এই নদীটোৱে বহুত মানে বিপদৰ সৃষ্টি কৰি দিয়ে যেতিয়া বাৰিষাৰ বতৰত সেইখিনি সময়তে আৰু বেকী নদীৰ কাষতে আছে মাইহাং ৰিজৰ্ট তো এইটো বহুত ফেমাছ হয় এইটো পাতেলা জহা তো ইয়াৰ পৰা আমাৰ গাঁৱলৈকে ভিতৰত আমাৰ ঘৰলৈকে গাঁৱৰ মাজেদি সোমাই যাব লাগে তো ৰাস্তাৰ কণ্ডিশ্যন এইখিনিৰ পৰা বজাৰৰ মেইন ইয়াৰ পৰা পাতলা জহা ইয়াকলৈকে বহুত কণ্ডিশ্যন বেয়া গাঁৱৰ ৰাস্তা দি সোমাই গ'লোঁ গাঁৱৰ মানে কি এইটো গাঁৱৰ ৰাস্তা নহয় পথাৰৰ ৰাস্তা হয় একচুৱেলি আমি ইয়াতে কিমান মাছ মাৰিছোঁ তাৰ হিচাপ নাই ঘৰত আহিলে মাছ মাৰোঁ চ' আজি আহি আছোঁ ঠিক নাই আহিব পাৰোঁ ইয়াতে মাছ মাৰিবলৈ মানুহবিলাক ধান কাটি থৈ দিছে একদম পূৰা কিছুমানে ইয়াতে মাৰণা মাৰিছে পথাৰতে বহুতে পথাৰতে মাৰণা মাৰে আজিকালি মানে অকল ঘৰলৈকে ধানটো লৈ যায় আৰু বাকী খেৰ চেৰিবিলাক কিছুমানে বিক্ৰী কৰি দিয়ে কিছুমানে জাল লগা আছে লৈ যায় কিছুমানে জ্বলাই দিয়ে ঠিক আছে আমাৰ এই পথাৰটো বহুত এডভান্স মানে আমাৰ ইয়াৰ যিখিনি খেতিয়ক আছে ন আমাৰ যিখিনি মানুহে খেতি কৰে ধান ৰুৱে সোনকালে কাটে সোনকালে মানে চবতকৈ এডভান্স আৰু বাকী কিছুমান জেগাত এতিয়া ধান কাটিব ষ্টাৰ্ট কৰিছে এইখিনি মেইন বেয়া ইয়াতে দুটা ভাগত আছে এটা আছে চিৰাং ডিষ্ট্ৰিক্ট এটা আছে বঙাইগাঁও ডিষ্ট্ৰিক্ট ইয়াৰ পৰা চিৰাং ডিষ্ট্ৰিক্ট চ' ইয়াৰ পৰা এইখিনি ৰাস্তাখিনি অলপ কাম কৰি থোৱা আছিল ভালে আছে বাকী এইখিনিত বঙাইগাঁও ডিষ্ট্ৰিক্টৰ এইখিনিত বেয়া হৈছে মানে ৰাস্তাটো ডাইৰেক্ট চিৰাং আৰু বঙাইগাঁৱৰ পৰাৰ কাৰণে কোনো কামটো ভালকৈ নকৰে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিম আৰু ভিডিঅ'টো যদি ভাল লাগি থাকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব